হৈ বৰ্তমান 18 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত হৈছেগৈ আৰু কুঁৱলীৰ আচ্ছাদন ব্ৰহ্মপুত্ৰৰ বুকুত দেখিবলৈ পোৱা গৈছে বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান কিছু সংখ্যক কম হৈছে যদিও কুঁৱলীৰ আচ্ছাদন যেহেতু অব্যাহত আছে সেইবাবে বিপদসংকুল যাত্ৰা কৰিব বিচৰা নাই ফেৰী বৰ্তমান বন্ধ কৰি দিয়া হৈছে পুৱাৰ ভাগত এই যাত্ৰীবাহী ফেৰীখন আবদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আৰু কুঁৱলীৰ আচ্ছাদন ইমানেই বেয়াকৈ হৈছে দেখিবলৈ পাইছে যিকোনো পৰিস্থিতিৰ সূচনা হ'ব পাৰে যেহেতু ফেৰীবোৰ অনবৰতে চলাচল কৰি থাকে ইখন ফেৰী সিখন ফেৰীক যদি দেখা নাপায় তেনেহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সেইবাবে বৰ্তমান ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ ফেৰী বিশেষকৈ মাজুলীৰ 4টাকৈ ঘাটৰ ফেৰী সেৱা বৰ্তমান বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে অফলাবাৰী নিমাতী ঘাট ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফেৰী বন্ধৰ পাছতে এই মুহূৰ্তত আমি কৰ্মস্থানত উপস্থিত আছোঁ আমাৰ নাও জাহাজৰ ওপৰতে আছোঁ আৰু যাত্ৰীসকলো পাৰ হ'ম বুলি আহিছে কিন্তু বতৰ পৰিৱেশটো খুব ভাল নহয় আৰু বৰ্তমান নদীত গধুৰ কুঁৱলী কুঁৱলী পৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি সময়ৰ মতে আমাৰ ফেৰী সেৱা চলাচলৰ ব্যৱস্থা কৰিব পৰা নাই যদি বতৰ পৰিষ্কাৰ হয় ফৰকাৰ হয় পৰৱৰ্তী আমি নাও চলাবৰ কাৰণে আমি সাজু আছোঁ বৰ্তমানলৈকে আমাৰ নাও এখনো মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে যাত্ৰা আৰম্ভ কৰা নাই আৰু পৰৱৰ্তী যদি আমাৰ ওপৰৰ পৰা কিবা নিৰ্দেশ আহে বতৰ চাফা চিকুণ হয় কুঁৱলীটো ভাগে তেতিয়াহ'লে আমি নাও চলোৱাৰ কাৰণে আমি সাজু আছোঁ আমাৰ ইতিমধ্যে টিকেটখিনি বৰ্তমানলৈকে বন্ধ কৰি ৰখা হৈছে পৰৱৰ্তী যাবলগীয়া হ'লে আমি তাৎক্ষণিকভাৱে টিকেট আমাৰ কাউণ্টাৰত দিব পৰা ব্যৱস্থা ধুবুৰীত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকী গংগাধৰ নদীত আজি পকী দলং উন্মোচন কৰিছে 73 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন আজি কৰা হ'ল লগতে আজি ৰাভা দিৱসৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে লৈ আহিছো আপডেট ধুবুৰীত গৈ উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ গৈছে আৰু কিছু সময় পূৰ্বে গৈ ধুবুৰীত উপস্থিত হৈছে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা 73 কোটি টকীয়া দলঙৰ ইতিমধ্যে শুভ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 73 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল গংগাধৰ নদীৰ ওপৰৰ সেই দলংখন ধুবুৰীবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব যেহেতু গংগাধৰ নদীৰ সেই সকলোৰে অপেক্ষিত সেই বিশেষ দলংখন আজি উদ্বোধন কৰা হৈছে লগতে আজি যেহেতু ৰাভা দিৱসৰ এক বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আজি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে লগতে কাইলৈও তেওঁ বিশেষ কেইটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ধুবুৰীত দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে গৈ তেওঁ ধুবুৰীত উপস্থিত হয় গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলং শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকী এয়া শেহতীয়া ভিজুৱেল এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে দেখুৱাইছো এয়া ধুবুৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে 73 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছিল ধুবুৰীবাসীৰ বাবে যথেষ্ট এটা ভাল খবৰ ধুবুৰীবাসীৰ বাবে এটা গৌৰৱৰ ক্ষণ ধুবুৰীবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব আজিৰ দিনটো ৰাভা দিৱসৰ দিনটোতেই গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যাপক আয়োজন কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক লৈ আজিৰ এই কাৰ্যসূচীক লৈ ব্যাপক আয়োজন ব্যাপক প্ৰস্তুতি ধুবুৰীত দেখিবলৈ পোৱা গৈছিল ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এইদৰে শুভ উদ্বোধন কৰিলে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক
এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ। ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ নমস্কাৰ, মই প্ৰণিতা লৈ আহিছোঁ এই মুহূৰ্তৰ এক বিগ ব্ৰেকিং নিউজ। মাজুলীত বৰ্তমান ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। ইখনৰ পাছত সিখন ফেৰী আবদ্ধ হৈ পৰিছে ব্ৰহ্মপুত্ৰত আৰু তাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত আমাৰ হাতত আহিছে। ফেৰীত এইদৰে বহি আছে যাত্ৰী, কিন্তু ফেৰী চলাচল কৰিব পৰা নাই। সম্পূৰ্ণৰূপে ফেৰী বন্ধ কৰি দিয়া হৈছে। মাজুলী অফলাবাৰী আৰু মাজুলী নিমাতীঘাট সংযোগী যিবোৰ ফেৰী আছে সকলোবোৰ ফেৰী বৰ্তমান বন্ধ কৰি দিয়া হৈছে বুলি এই মুহূৰ্তত আমি বিগ আপডেট লাভ কৰিছোঁ। আমি উল্লেখ কৰিব লাগিব কালি নিশাৰ ভাগত যিহেতু এম্বুলেন্স ফেৰী এখন মাজুলীত আবদ্ধ হৈ পৰিছিল, ব্ৰহ্মপুত্ৰত আবদ্ধ হৈ পৰিছিল সেই ফেৰীখন। তাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰোগীসকলৰ, যাত্ৰীসকলৰ মাজত। পুৱাৰ ভাগত অনুৰূপ পৰিৱেশৰ সৃষ্টি হয়। এখন যাত্ৰীবাহী ফেৰী ব্ৰহ্মপুত্ৰৰ বুকুত আবদ্ধ হৈ পৰিছিল। ঘন কুঁৱলীৰ বাবে বিপদসংকুল যাত্ৰা কৰিব বিচৰা নাই আৰু সেইবাবে ফেৰী সেৱা বৰ্তমান বন্ধ কৰি দিয়া হৈছে। SDRFে উদ্ধাৰ কৰিবলগীয়া হয় সেই ফেৰীখন। আমি দেখুৱাইছোঁ এইখন ফেৰী দেখিবলৈ পাইছে। পুৱাৰ ভাগত ফেৰীখনে যাত্ৰা কৰিছিলে। প্ৰায় 250 মানুহ লৈ যাত্ৰা কৰা এই ফেৰীখন আবদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আৰু তাৰ পাছতে ফেৰীখনৰ চলাচল বন্ধ কৰি দিয়া হৈছে। NDRFৰ দল উপস্থিত হৈ ততাতৈয়াকৈ ফেৰীখন উদ্ধাৰ কৰিছে আৰু ঘন কুঁৱলী দেখিবলৈ পাইছে। সম্পূৰ্ণৰূপে কুঁৱলীৰ আচ্ছাদন এইদৰে অব্যাহত আছে। সমগ্ৰ ৰাজ্যত যিহেতু এতিয়া ৰেড এলাৰ্ট, অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে, হাই এলাৰ্ট অব্যাহত আছে সমগ্ৰ ৰাজ্যত। বৰষুণ অব্যাহত আছে বিভিন্ন প্ৰান্তত আৰু তাৰ ফলত দেখিবলৈ পোৱা গৈছে এইদৰে কুঁৱলীৰ আচ্ছাদন ব্ৰহ্মপুত্ৰত, যাৰ ফলত বিপদসংকুল যাত্ৰা অব্যাহত আছিল। ফেৰী আবদ্ধ হৈ পৰিছে। কালি নিশাৰ ভাগত যেতিয়া এম্বুলেন্স ফেৰীখন আবদ্ধ হৈ পৰিছিল, যাত্ৰীসকলৰ মাজত যথেষ্ট হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। বিশেষকৈ ৰোগীসকলে আৰ্তনাদ কৰিবলগীয়া হৈছিল ফেৰীখনতে। তাৰ পাছত পুৱাৰ ভাগত অনুৰূপ পৰিৱেশৰ সৃষ্টি হোৱাৰ লগে লগে এতিয়া সম্পূৰ্ণৰূপে ফেৰী বন্ধ কৰাৰ ঘোষণা কৰা হৈছে। বিভাগটোৱে বৰ্তমান ফেৰী বন্ধ কৰি দিছে। দুটাকৈ ঘাটৰ ফেৰী সম্পূৰ্ণৰূপে বন্ধ, প্ৰায়বোৰ ফেৰী সম্পূৰ্ণ বন্ধ আৰু তাৰ পাছত যাত্ৰীসকলে এইদৰে অপেক্ষা কৰি আছে বুলি জানিব পৰা গৈছে। পুৱাৰ ভাগৰ পৰা ঘাটত ভিৰ হৈছে শ শ যাত্ৰীৰ। তেওঁলোকে অপেক্ষা কৰি আছে যে ফেৰী কেতিয়ালৈ চলিব, কিন্তু অনিৰ্দিষ্ট কাললৈ বৰ্তমান ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে। যিহেতু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এই মুহূৰ্তত হাই এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বৰষুণ অব্যাহত আছে, নিম্নগামী হৈছে পাৰাস্তম্ভ। ইতিমধ্যে জনাইছোঁ পাৰাস্তম্ভ 22ৰ পৰা অৰ্ধনমিত হৈ বৰ্তমান 18 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হৈছেগৈ আৰু কুঁৱলীৰ আচ্ছাদন ব্ৰহ্মপুত্ৰৰ বুকুত দেখিবলৈ পোৱা গৈছে। বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰৰ পানী। ব্ৰহ্মপুত্ৰৰ পানী বৰ্তমান কিছু সংখ্যক কম হৈছে যদিও কুঁৱলীৰ আচ্ছাদন যিহেতু অব্যাহত আছে, সেইবাবে বিপদসংকুল যাত্ৰা কৰিব বিচৰা নাই। ফেৰী বৰ্তমান বন্ধ কৰি দিয়া হৈছে। পুৱাৰ ভাগত এই যাত্ৰীবাহী ফেৰীখন আবদ্ধ হৈ পৰিছিল ব্ৰহ্মপুত্ৰৰ বুকুত আৰু কুঁৱলীৰ আচ্ছাদন ইমানেই
বেয়াকৈ হৈছে দেখিবলৈ পাইছে যিকোনো পৰিস্থিতিৰ সূচনা হ'ব পাৰে যিহেতু ফেৰীবোৰ অনবৰতে চলাচল কৰি থাকে ইখন ফেৰী সিখন ফেৰীক যদি দেখা নাপায় তেনেহ'লে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে ব্ৰহ্মপুত্ৰৰ বুকুত সেইবাবে বৰ্তমান ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে ব্ৰহ্মপুত্ৰৰ ফেৰী বিশেষকৈ মাজুলীৰ 4টাকৈ ঘাটৰ ফেৰী সেৱা বৰ্তমান বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে অফলাবাৰী নিমাতী ঘাট ফেৰী সেৱা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে যাত্ৰীসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ফেৰী বন্ধৰ পাছতে এই মুহূৰ্তত আমি কৰ্মস্থানত উপস্থিত আছোঁ আমাৰ নাও জাহাজৰ ওপৰতে আছোঁ আৰু যাত্ৰীসকলো পাৰ হ'ম বুলি আহিছে কিন্তু বতৰ পৰিৱেশটো খুব ভাল নহয় আৰু বৰ্তমান নদীত গধুৰ কুঁৱলী নিয়ৰ পৰিছে কুঁৱলী পৰিছে তাৰ পৰিপ্ৰেক্ষিতত আমি সময়ৰ মতে আমাৰ ফেৰী সেৱা চলাচলৰ ব্যৱস্থা কৰিব পৰা নাই যদি বতৰ পৰিষ্কাৰ হয় ফৰকাৰ হয় পৰৱৰ্তী আমি নাও চলাবৰ কাৰণে আমি সাজু আছোঁ বৰ্তমানলৈকে আমাৰ নাও এখনো মাজুলী কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে যাত্ৰা আৰম্ভ কৰা নাই আৰু পৰৱৰ্তীত যদি আমাৰ ওপৰৰ পৰা কিবা নিৰ্দেশ আহে বতৰ চাফা চিকুণ হয় কুঁৱলীটো ভাগে তেতিয়াহ'লে আমি নাও চলোৱাৰ কাৰণে আমি সাজু আছোঁ আমাৰ ইতিমধ্যে টিকেটখিনি বৰ্তমানলৈকে বন্ধ কৰি ৰখা হৈছে পৰৱৰ্তী যাবলগীয়া হ'লে আমি তাৎক্ষণিকভাৱে টিকেট আমাৰ কাউণ্টাৰত দিব পৰা ব্যৱস্থা কৰিবলৈ গৈ অসমৰ এজন লোকৰ মৃত্যু হৈছে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুক আঁকোৱালি লৈছে বুলি জানিব পৰা গৈছে আৰু ব্যক্তিজন গোলাঘাটৰ বুলি জানিব পৰা গৈছে হজ যাত্ৰা কৰিবলৈ তেওঁ গৈছিল আৰু হজ যাত্ৰা কৰি থকাৰ সময়তে এই শোকাবহক ঘটনাটো সংঘটিত হৈছে মদিনা শ্বৰীফত অসমৰ হজ যাত্ৰীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছো হৃদক্ৰিয়া বন্ধ হৈ চিৰাবুদ্দিন আহমেদে মৃত্যুক আঁকোৱালি লৈছে হজ কৰিবলৈ গৈ মৃত্যু হৈছে গোলাঘাটৰ শান্তিপুৰৰ বৰ্ষিয়ান ব্যক্তিগৰাকীৰ তেওঁৰ ঘৰত এতিয়া কান্দোনৰ ৰোল উঠিছে হৃদক্ৰিয়া বন্ধ হৈ চিৰাফুদ্দিন আহমেদৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে হঠাৎ এই সুখবাৰ্তাটো পাই পৰিয়ালটো এতিয়া ভাগি পৰিছে কান্দোনৰ ৰোল উঠিছে গোলাঘাটৰ তেওঁৰ ঘৰখনত 1 জুনত তেওঁ হজলৈ ৰাওনা হৈছিল বুলি জানিব পৰা গৈছে আৰু হজ কৰিবলৈ যোৱাৰ পাছতে এই সুখবহক ঘটনাটো সংঘটিত হয় এগৰাকী চিৰাফুদ্দিন আহমেদ তেওঁ 1 জুনত হজ যাত্ৰা কৰিবলৈ গৈছিল আৰু তাৰ পাছতে হজ যাত্ৰা কৰি থকাৰ সময়ছোৱাতে সংঘটিত হয় এই শোকাবহ ঘটনা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ হঠাৎ মৃত্যুক আঁকোৱালি ল'লে গোলাঘাটৰ বৰ্ষিয়ান ব্যক্তিগৰাকীয়ে 1 জুনত হজ যাত্ৰা কৰিবলৈ তেওঁ গৈছিল বুলি জানিব পৰা গৈছে অসমৰ হাজাৰ হাজাৰ হজ যাত্ৰী বৰ্তমান মদিনা শ্বৰীফত গৈছে আল্লাহৰ ওচৰলৈ গৈছে আৰু অসমৰ এইগৰাকী হজ যাত্ৰীৰ মৃত্যুৰ খবৰ এই মুহূৰ্তত আমি লাভ কৰিছোঁ হজ কৰিবলৈ গৈ গোলাঘাটৰ শান্তিপুৰৰ বৰ্ষিয়ান ব্যক্তিগৰাকীৰ মৃত্যু হৈছে
ধুবুৰীত গৈ উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীত মুখ্যমন্ত্ৰীগৰাকী গংগাধৰ নদীত আজি পকী দলং উন্মোচন কৰিছে ৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন আজি কৰা হ'ল লগতে আজি ৰাভা দিৱসৰ কাৰ্যসূচীতে অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে লৈ আহিছো আপডেট ধুবুৰীত গৈ উপস্থিত হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দুদিনীয়া কাৰ্যসূচীৰে ধুবুৰীলৈ গৈছে আৰু কিছু সময় পূৰ্বে গৈ ধুবুৰীত উপস্থিত হৈছে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা ৭৩ কোটি টকীয়া দলঙৰ ইতিমধ্যে শুভ উদ্বোধন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৭৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল গংগাধৰ নদীৰ ওপৰৰ সেই দলংখন ধুবুৰীবাসীৰ বাবে আজিৰ দিনটো ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব যিহেতু গংগাধৰ নদীৰ সেই সকলোৰে অপেক্ষিত সেই বিশেষ দলংখন আজি উদ্বোধন কৰা হৈছে লগতে আজি যেহেতু ৰাভা দিৱসৰ এক বিশেষ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধুবুৰীত আজি অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে লগতে কাইলৈও তেওঁ বিশেষ কেইটামান কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ধুবুৰীত দুদিনীয়া কাৰ্যসূচীৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে গৈ তেওঁ ধুবুৰীত উপস্থিত হয় গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলং শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকী এয়া শেহতীয়া ভিজুৱেল এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে দেখুৱাইছো এয়া ধুবুৰীৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৭৩ কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰা হৈছিল ধুবুৰীবাসীৰ বাবে যথেষ্ট এটা ভাল খবৰ ধুবুৰীবাসীৰ বাবে এটা গৌৰৱৰ ক্ষণ ধুবুৰীবাসীৰ বাবে এক ঐতিহাসিক ক্ষণ হিচাপে পৰিগণিত হ'ব আজিৰ দিনটো ৰাভা দিৱসৰ দিনটোতেই গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এই দলংখনৰ শুভ উদ্বোধন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যাপক আয়োজন কৰা হৈছিল মুখ্যমন্ত্ৰীগৰাকীৰ আগমনক লৈ আজিৰ এই কাৰ্যসূচীক লৈ ব্যাপক আয়োজন ব্যাপক প্ৰস্তুতি ধুবুৰীত দেখিবলৈ পোৱা গৈছিল ব্যাপক নিৰাপত্তা বেষ্টনীৰ মাজেৰে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এইদৰে শুভ উদ্বোধন কৰিলে গংগাধৰ নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখনৰ ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ দিনটো গোলকগঞ্জবাসী ৰাইজ আৰু ধুবুৰী জিলাৰ বাবে এটা অত্যন্ত গৌৰৱময় দিন অত্যন্ত আনন্দৰ দিন মই ধুবুৰী জিলাবাসী ৰাইজক এই আজিৰ এই সুন্দৰ দিনটোত অভিনন্দন জনাইছোঁ ছুটি হৈ যাব ইয়াৰ ফলত আজিৰ কিমান কিলোমিটাৰ 680 মিটাৰ সব ৰাইট সাইডে